ঘটনাটো কেনেকৈ হৈছিলে? প্ৰথমতে মোৰ নাম নিৰঞ্জন নাৰ্জাৰী, মই বড'ল বিশ্ববিদ্যালয়ৰ মই জেনেৰেল ছেক্ৰেটাৰী হয়। এতিয়া আমাৰ ঘটনাটো হ'ল মানে বহুত দুৰ্ভাগ্যজনক। আমাৰ এজন MCA ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ফাৰ্ষ্ট ছেমৰ ষ্টাডি কৰা বা পঢ়া শুনা কৰা আমাৰ লগৰীয়া এজন আৰু দুৰ্ভাগ্যজনক আজি মানে আমাৰ মৰি গ'ল, ডেথ হৈ গ'ল, এক্সিডেণ্ট হৈছিলে। তাৰপিছত আমাৰ RNB যিটো আমাৰ হস্পিটেল আছে আমাৰ কোকৰাঝাৰত, ইয়াত আমাৰ এডমিটেড হৈছিলে। কিন্তু ঘটনাটো হ'ল আনফৰ্চুনেটলি আমাৰ যিটো আমাৰ RNB হস্পিটেলৰ যে আমাৰ ডক্টৰ বা ছুপাৰিনটেণ্ডেণ্ট যিটো মানে চিকিৎসা কৰিব লাগিছিল বা ট্ৰিটমেণ্ট কৰিব লাগিছিল এইমতে হোৱা নাই। তাৰ কাৰণে আমাৰ যিটো নামটো আছিল আমাৰ ৰামী কাশ্যপ বসুমতাৰী, তেখেতে মানে আমাৰ পৰা আনফৰ্চুনেটলি ডেথ হৈ গ'ল। দ্য মেইন থিং ইজ ডেট মানে ইয়াত যিমানখিনি মানে ষ্টাফ থকা ছুপাৰিনটেণ্ডেণ্ট আৰু যিটো ডক্টৰ আছিলে, ডক্টৰৰ নামটো হ'ল আল আমিন। এই ডক্টৰজনে মানে চিকিৎসা কৰিছিল, কিন্তু চিকিৎসাটো মানে ভালকৈ কৰা নাই আৰু এই ৰিপাৰো কৰা নাই, যিভাৱে কৰিব লাগিছিল কৰা নাই। তাৰ কাৰণে ইমিডিয়েট একশ্যন আমাৰ ষ্টুডেণ্টৰ পৰা, আমাৰ বড'ল বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টৰ পৰা আমাৰ এইটো ষ্ট্ৰংলি আমি মানে কণ্ডেম কৰিছোঁ। আৰু এই যিটো আমাৰ ডক্টৰ ছুপাৰিনটেণ্ডেণ্ট আৰু যিজনে ডক্টৰে ট্ৰিটমেণ্ট কৰিছিলে তাক মানে ইমিডিয়েটলি ছাছপেঞ্চন কৰিব লাগিব আৰু ইমিডিয়েটলি মানে ইয়াৰ পৰা ডিছমিছ কৰিব লাগিব। মানে ইয়াত আমাৰ মানে এনেকুৱা মানে ইৰেছপনচিবিলিটি ডক্টৰ বা ছুপাৰিনটেণ্ডেণ্ট আমাক নালাগে। ইয়াত আমাৰ ভাল মানে পৰিৱেশটো লাগিব। এই আমাৰ RNB হস্পিটেল ইমান ৰেপুটেড, ইমান প্ৰেষ্টিজৰ আমাৰ বড়োলেণ্ড বা কোকৰাঝাৰত আছে। এইটো আমাৰ ইয়াত আমাৰ এনেকুৱা ডক্টৰটো নালাগে, ইমিডিয়েট ছাছপেনশ্যনটো লাগিব। আৰু মই আমাৰ CM ছাৰক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি ছাৰ সোনকালে একশ্যনটো ল'ব লাগিব আৰু ইমিডিয়েটলি ছাছপেনশ্যনটো কৰিব লাগিব। আপোনালোকে ভাবে ডক্টৰ নেগলিজেঞ্চিৰ কাৰণে এইটো 100% মানে এনেকুৱা ঘটনাটো ঘটিলে। তাৰ কাৰণে আমাৰ ছুপাৰিনটেণ্ডেণ্ট আৰু আমাৰ ডক্টৰ, যিটো ডক্টৰে মানে ট্ৰিটমেণ্ট দিছিলে আৰু নাৰ্ছ যি মানে ইমাৰ্জেঞ্চি সময়ত মানে কাম কৰিব লাগিছিল, এনেকুৱা টাইমত কাম কৰা নাই। তাৰ কাৰণে ডাইৰেক্টলি আৰু মই এইটো কথা ক'ব বিচাৰিছোঁ যে ছাছপেনশ্যনটো লাগিবই আৰু ইয়াৰ পৰা ডিছমিছ হ'ব লাগিব। ইয়াত আমাৰ মানে এনেকুৱা ডক্টৰটো নালাগে। ধন্যবাদ। Jyotiraj Brahma, Vice President of Bordland University Students Union. So we are deeply disheartened by the gross negligence and misconduct done by the doctor, and because of which our friend Rami Basumutari is no more with us. And second is that also the data and records which they have is being manipulated by them. And also I would like to convey this message to all the ministers of Assam and our BTR region that this is the level of misconduct and mistreatment that is being given by the doctors here in RNB Civil Hospital. Though many people come with a hope that they will be fine by coming here, but that is no longer the case here. So with this I would like to end.